ৰিতাছ কিচেন অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে আপোনালোকে বাঁহ গছ আৰু এয়া বাঁহৰ গাজ। আজি আমি বাঁহৰ গাজৰ আঞ্জা কঁঠাল গুটিৰে সৈতে কেনেকৈ বনায় আপোনালোকক দেখুৱাম। আপোনালোকে হয়তো খৰিচা টেঙা ভৰাই বা অন্যান্য আচাৰ বনায়। আজি কিন্তু আমি আচাৰ নহয় দেই, আমি বাঁহৰ গাজৰ কেনেকৈ আঞ্জা বনাই খাব পাৰি সেই বিষয়ে সবিশেষ জনাম। সবিশেষ জানিবৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। সেয়া চাওক, এয়া এইটো জাতি বাঁহৰ, ভুলুকা বাঁহৰো হ'ব, জাতি বাঁহৰো গাজ হ'লেও হ'ব। সেইটো চব এনেকুৱা গাজ আমি এতিয়া কাটিম। দেখিছে বন্ধুসকল, এয়া বন্ধুসকল, এয়া কঁঠাল গুটি চাওক, কঁঠাল গুটি কাটি ল'ম। এনেকৈ সৰু সৰু পিছত কাটি ল'ম। বাঁহৰ গাজবোৰ চাফা কৰিম, আপোনালোকক দেখুৱাম। এতিয়া পানী ধুই ল'ম। কাটিবলৈ মই বঠি দাখনত কাটিছোঁ, মৈদাখনত। আপোনালোকে কটাৰীও কাটিব পাৰে। বন্ধুসকল, এয়া আমি কাটি লৈছিলোঁ এইখিনি, আৰু এইখিনি জাতি বাঁহৰ হয় যিহেতু অলপ তিতি তিতি ভাৱ থাকিব পাৰে, সেইকাৰণে অলপ নিমখ এনেকৈ সানি আমি 10 মিনিটমান থৈ দিলে এইখিনি কোমলি যাব। ভুলুকা বাঁহৰ হ'লে মানে তিতা নহয়, সেইটো কাৰণে আমি নকৰিলেও হয়। যিহেতু এইখিনি জাতি বাঁহৰ গাজ হয়, সেইটো কাৰণে অলপ তিতা লাগিব পাৰে। অলপ এনেকৈ চেপি আমি পানী পেলাই দিব পাৰোঁ। চব পানী ওলাইছে, দেখিছেনে? পানীখিনি পেলাই ল'ব পাৰোঁ, তেতিয়া তিতাটো কম লাগিব। গুটিখিনি ভাজি ল'ম। কঁঠাল গুটিখিনি নাভাজিলেও হয়, কিন্তু যদি পাৰে ভাজি ল'ব, অলপ টেষ্টটো ভাল হ'ব। অলপ নিমখ দি দিব। দিয়া হৈয়ে আছে, কঁঠাল গুটি ভাজি নমালোঁ। এতিয়া আমি পাঁচফোৰণ দিম। এয়া চাওক, পাঁচফোৰণ অলপ দিম, দি এইখিনি ভাজিম। ভেজ হয়, নিৰামিষ হয়, সেইটো কাৰণে আমি পাঁচফোৰণ দিছোঁ। আৰু যদি শুকান মাছ দি বনোৱাও আছে ৰেচিপি, এতিয়া আমি এইখিনি কেৰাহীত দি দিম। যদি আমি শুকান মাছ দি বনাওঁ তেতিয়া পাঁচফোৰণ নিদিওঁ, জিৰা দিম, নহ'লে পিঁয়াজ নহৰু এনেকুৱা তেলত ফোৰণ দিম। এতিয়া আমি এইখিনি দিলোঁ। আৰু এটা কথা বন্ধুসকল, আমি চেপুতে যিহেতু আগতে প্ৰথমে মানে নিমখ দি লৈছিলোঁ, সেইটো কাৰণে এতিয়া আমি আৰু নিমখটো নিদিওঁ। পিছত নমোৱাৰ আগত অলপ টেষ্ট কৰি চাম, যদি নিমখ কম হোৱা যেন দেখোঁ তেতিয়া আমি নিমখ দিম, নহ'লে। এতিয়া চাওক, এয়া জিৰা গুড়ি সৰু টেবুল চামুচত এইখিনি। তাৰপিছত চাওক, এয়া হালধি চিলি, তাৰপিছত কেঁচা জলকীয়া এনেকৈ দিব পাৰোঁ। আৰু যিখিনি কঁঠাল গুটি আমি ভাজি ৰাখিছিলোঁ সেইখিনি এতিয়া ইয়াত দি দিম।
এয়া ধনিয়া আধা চামুচ দিলেও হ'ব আৰু অলপ পানী ছটিয়াই দিব লাগিব কাৰণ তলত ধৰি যাব পাৰে অলপ সামান্য পানী যিহেতু আমি পানীখিনি হেৰি কৰি দিছিলোঁ এই চেপি উলিয়াই দিছিলোঁ আৰু সেইকাৰণে কেৰাহীৰ তলত লাগি ধৰিব পাৰে সেইবাবে অলপ পানী ছটিয়াই দিলোঁ তাৰপিছত কমেও 10 মিনিটমান আমি ঢাকন দি থ'ম পানীখিনি শুকাই গ'লে নমাই দিব পাৰিব আৰু মই যিহেতু নিৰামিষ বনাইছোঁ সেইকাৰণে পাঁচফোৰণ দিছোঁ আপোনালোকে পাঁচফোৰণ যদি কোনোবাই বেয়া পায় কাৰণ মেথিটো অলপ তিতা লাগে আপোনালোকে জিৰাও তেলত দিব পাৰে দৰ্শক বন্ধুসকল সুন্দৰ কালাৰ হৈছে এতিয়া আমাৰ এইখিনি হৈ গৈছে পানী অলপ ছটিয়াই দিছিলোঁ কাৰণ কঁঠাল গুটিখিনি সিজিব লাগিব আৰু গাজখিনিও সিজিব লাগিব সেইকাৰণে অলপ পানী ছটিয়াই দিছিলোঁ এতিয়া এইখিনি অলৰেডি হৈ গৈছে এতিয়া আমি নমাম তাৰপিছত গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম আমি এইখিনি নমালোঁ এতিয়া আমি টেষ্ট কৰিবলৈ দিম ভাতৰ লগত খাই ভাল লাগে আৰু শুকান মাছ দি বনোৱা আপোনালোকক বেলেগ এদিনাখন দেখুৱাম আজি এইটো ভেজ বনাইছোঁ এয়া টেষ্ট কৰিছে এতিয়া